আচ্ছা, নতুন এটা টপিক লৈ মই আহিছোঁ আকৌ। টপিকটো হ'ল ৰিচেণ্টলি লাষ্ট 25 ডিচেম্বৰ, মানে 25 ডিচেম্বৰ আপোনাৰ খ্ৰীষ্টমাছ ডে আছিলে। তো খ্ৰীষ্টমাছ ডেৰ দিনাখন এটা ইনচিডেণ্ট হ'ল আমাৰ অসমৰ নলবাৰী জিলাত। যিটো বজৰং দল আমাৰ যি আছিলে হিন্দু সংগঠন এটা, বজৰং দলৰ কেইগৰাকীমান সদস্যই গৈ প্ৰথম প্ৰটেষ্ট কৰিলে যে আমাৰ ইয়াত খ্ৰীষ্টমাছ পালন কৰিব দিয়া নহ'ব এখন স্কুলত, যিখন মানে হেৰি স্কুল হয়, কনভেণ্ট স্কুল হয়। তো তাতে প্ৰটেষ্ট কৰিলে। লগতে তেখেতসকলে গৈ সেই স্কুলত যি খ্ৰীষ্টমাছৰ কাৰণে তেখেতসকলে সা সজ্জা কৰিছিলে, তো ভাগি পেলাই। তো তাৰপিছত তেখেতসকলক বাৰু এৰেষ্ট কৰা হ'ল তাৰ মানে সেই মৰ্মে। তো সেইটো একচুৱেলি সঁচাকৈ গৰিহণাৰ পাত্ৰ হয়। একচুৱেলি এইটো হ'ব নালাগে। আমি যিহেতু নিজকে মানে ধৰ্ম নিৰপেক্ষ হিচাপে আমি ভাবোঁ, তো কওঁ বা আমি কওঁ যে ভাৰতৰ সকলো বাসিন্দা আমি ধৰ্ম নিৰপেক্ষ। কিন্তু এইখিনিতে এটা কথা মানে ক'ব লগা আছে। আমি নিশ্চয় ছেকুলাৰ হয়, আমি ছেকুলাৰিজিমৰ ওপৰত আমি কথা পাতোঁ, কমিউনেলৰ ওপৰত কথা পাতোঁ যে তেখেত কমিউনেল হয়, ছেকুলাৰ নহয়। তো ইয়াত এটা কথা আছে, তেখেতসকলে যিটো কাম কৰিলে সিদিনা নলবাৰী জিলা, সেইটো সঁচাকৈ গৰিহণাৰ যোগ্য। মানে আমি সেইটো হোৱাটো আমি গৰিহণা জনাইছোঁ, ঠিক আছে। তো আমি একচুৱেলি এইটো নিবিচাৰোঁ, এইবিলাক আমাৰ ভাৰতত বিশেষকৈ এইবিলাক পৰিস্থিতি হোৱাটো নিবিচাৰোঁ। কিন্তু কথাটো এনেকুৱা এটা হয়, অসমত যিখিনি মিছনাৰী স্কুল আছে, কনভেণ্ট স্কুল আছে, যিখিনি স্কুলে ইয়াত বিজনেছ কৰি ইনকাম কৰি আছে, তো এইটো বস্তু এটা মানে আপোনালোকেও ভাবিব, তেখেতসকলে ইনকাম চ'ৰ্চটো ক'ৰ পৰা আহি আছে। ইনকাম চ'ৰ্চটো আমাৰ ষ্টুডেণ্টখিনি পঢ়ি আছে। তো সেই কনভেণ্ট স্কুলখনত যিবিলাক স্কুল আছে, কনভেণ্ট স্কুলবিলাকত, সেই স্কুলবিলাকত মেক্সিমাম মেজৰিটি ষ্টুডেণ্ট আমাৰ অসমীয়া ল'ৰা ছোৱালী, হিন্দু মেজৰিটি ল'ৰা ছোৱালী আছে। কিছুমান পাৰ্টিকুলাৰ এৰিয়াক বাদ দি পেলাই, মই অসমৰ কথা কৈছোঁ, মই নাগালেণ্ড বা মেঘালয় তেনেকুৱা ক'ব যোৱা নাই। আমাৰ অসমৰ কিছুমান কথা কৈছোঁ দেই, নলবাৰী হওক, কামৰূপ হওক বা বিভিন্ন জিলাখিনিত আছে। তো কনভেণ্ট স্কুলখিনি আমাৰ অসমৰ মানে কনভেণ্ট স্কুলখিনিত মানে আমাৰ মেজৰিটি অসমীয়া হিন্দু ল'ৰা ছোৱালীখিনি পঢ়ে। মেজৰিটিৰ কথা কৈছোঁ, মেজৰিটি, মই সম্পূৰ্ণ বুলি কোৱা নাই, মেজৰিটি। তো তাত স্কুলখনৰ মালিক পক্ষ তেখেতসকল মানে খ্ৰীষ্টিয়ান হয়, সেইটো আমি একচেপ্ট কৰোঁ। তাহাঁতে ব্যৱসায় কৰিব আহিছে, একচেপ্ট কৰিছোঁ। তো তাতে আমাৰ ষ্টুডেণ্টখিনি পঢ়ি আছে, আৰু বেছিভাগ শিক্ষক শিক্ষয়িত্ৰী যিখিনি আছে আমাৰ অসমীয়াই হয়, মানে আমাৰ হিন্দুৱে হয়। বেছিভাগ কৈছোঁ দেই, মই সম্পূৰ্ণ বুলি কোৱা নাই, যে সম্পূৰ্ণ শিক্ষক শিক্ষয়িত্ৰী বুলি কোৱা নাই, মই বেছিভাগ শব্দটো কৈছোঁ। কিন্তু ইয়াত কথাটো হ'ল, খ্ৰীষ্টমাছৰ মই কোনো ধৰণৰ মানে হেৰি কোৱা নাই, এইটো কথাটো কোৱা নাই, মই জাষ্ট এটা মোৰ নিজৰ পইণ্ট অফ ভিউটো মই ৰাখিছোঁ। মোৰ দৃষ্টিভংগীত মানে কেনেকুৱা এটা আহিছে মই সেইটো ক'ব বিচাৰিছোঁ, মোৰ মনৰ ভাৱটো মই প্ৰকাশ কৰিব বিচাৰিছোঁ। একচুৱেলি সেই স্কুলখনত বা সেই স্কুলবিলাকত আমাৰ যিহেতু মেজৰিটি অসমীয়া ল'ৰা ছোৱালী পঢ়ি আছে, খ্ৰীষ্টমাছৰ দিনাখন আমি খ্ৰীষ্টমাছ উদযাপন কৰি আছোঁ। যদি তাতে 100জন ষ্টুডেণ্ট বা 100জন অভাৰঅল ষ্টুডেণ্ট টিচাৰ লগ লাগি 100জন আছে, তাৰে হয়তো 70 বা 80% আমাৰ অসমীয়া হিন্দু ল'ৰা ছোৱালী আছে, মুছলিমো আছে, তেনেকুৱা আছে, ঠিক আছে। বিশেষকৈ হিন্দুখিনি মেজৰিটি আছে সেই পাৰ্টিকুলাৰ কিছুমান জেগাত, পাৰ্টিকুলাৰ নহয়, মেক্সিমাম জেগাত অসমত। তো আমি খ্ৰীষ্টমাছটো উদযাপন কৰি আছোঁ, আমাৰ ল'ৰা ছোৱালীক চান্তা ক্লজ বনিব দিছে বা সেই ড্ৰেছ আপ কৰিব দিছে। প্ৰাইভেট স্কুলবিলাক জানে আজিকালি যে পূৰা অৰ্গেনাইজ কৰে ধুনীয়াকৈ এটা। তো আমি কৰিছোঁ, আমি পালিছোঁ, ঠিক আছে, আমি গৈছোঁ, আমি পালিছোঁ। সিদিনাখনৰ কেছটো সঁচাকৈ গৰিহণাযোগ্য, মই এতিয়াও কওঁ, সদায়ে ক'ম সেইটো কথা। কিন্তু কথাটো হ'ল কি, আমি পালিছোঁ, আমি গৈছোঁ তেখেতসকলৰ তাত, তেখেতসকলে যেনেদৰে খ্ৰীষ্টমাছ উদযাপন কৰে আমি পালিছোঁ, প্ৰে কৰিবলৈ কৰিছোঁ। কিন্তু তাত এটা কথা আছে, এই যে ছেকুলাৰিজিম শব্দটোৰ কথা কয়, ছেকুলাৰ, আমি ছেকুলাৰ বা আমি ছেকুলাৰ নহয়, এইবিলাকৰ কথা যে কয়, ছেকুলাৰ শব্দটো ধৰ্ম নিৰপেক্ষৰ ক্ষেত্ৰৰ কথাটো আমি ধৰ্ম নিৰপেক্ষ হিচাপে ভাবি পেলাই আমি সেই স্কুলখনত, আমি যদিও খ্ৰীষ্টিয়ান নহয় তথাপিও আমি খ্ৰীষ্টিয়ান পৰম্পৰাটো আমি সেই পাৰ্টিকুলাৰ ডেটোৰ কাৰণে পালন কৰিছোঁ, ঠিক আছে। তেখেতসকলক আমি শ্ৰদ্ধা জনাইছোঁ, ঠিক আছে, তেখেতসকলৰ কালচাৰটোক আমি শ্ৰদ্ধা জনাইছোঁ, তেখেতসকলৰ কালচাৰটোক আমি একচেপ্ট কৰিছোঁ।
কিন্তু সেই পাৰ্টিকুলাৰ কনভেন্ট স্কুলখিনিয়ে আমাৰ অসমতে থাকি আমাৰ অসমৰ মেজৰিটি হিন্দু মানুহখিনিৰ লগতে ব্যৱসায় কৰি আছে, পৰাই ব্যৱসায় কৰি আছে ন। তো তেখেতসকলে সেই সৰস্বতী পূজাৰ দিনাখন কিন্তু তেখেতসকলে সৰস্বতী পূজা নকৰে। তো ছেকুলাৰিজিমৰ কথা কোৱাখিনিক মই এইটো কথা ক'ব বিচাৰোঁ যে ছেকুলাৰ কোন হয় একচুৱেলি? ধৰ্ম নিৰপেক্ষ বুলি আমিতো একচেপ্ট কৰি আছোঁ ন, কিন্তু তাহাঁতে যিহেতু আমাৰ মেক্সিমাম মেজৰিটি 70 to 80% যিহেতু তাতে হিন্দু ল'ৰা ছোৱালী পঢ়িছে, তো সৰস্বতী পূজাখন কৰাত বাধা কি আছে তাতে? আল্টিমেটলি পূজাটো এইটো নহয় যে তেখেতসকলৰ নিজৰ অন ইনভেষ্টমেণ্টৰ পৰা কৰিব দিছোঁ, আমাৰ সকলো ল'ৰা ছোৱালীয়ে পইচা দান বৰঙণি দিব। তো আমি যেনেকে ধৰ্ম নিৰপেক্ষতা হিচাপে আমি সকলো ধৰ্ম আঁকোৱালি লৈছোঁ, স্কুলখনৰ কথা কৈছোঁ দেই, শিক্ষা অনুষ্ঠানৰ কথা কৈছোঁ, কাৰণ শিক্ষা অনুষ্ঠানত ধৰ্ম নিৰপেক্ষৰ কথা শিকোৱা হয়। তো শিক্ষা অনুষ্ঠানত যিহেতু কথাটো কৈছোঁ, তো শিক্ষা অনুষ্ঠানবোৰ কিয় তেখেতসকলে সৰস্বতী পূজাখন পাৰ্টিকুলাৰ এটা দিনৰ কাৰণে কৰিব নোৱাৰে? আমিতো তেখেতসকলৰ খ্ৰীষ্টমাছটো পালন কৰিছোঁ ন, প্ৰে কৰিছোঁ, পালন কৰিছোঁ। তো তেখেতসকলে কিয় নোৱাৰে? তেখেতসকলে আমাৰ অসমীয়া মেজৰিটিখিনি আছে, অসমীয়া মেজৰিটি বা হিন্দু মেজৰিটিখিনি আছে, তেখেতসকলক ইনিচিয়েটিভটো দিয়ক, বা গাৰ্জেনখিনি ইনিচিয়েটিভ দিছে যে আমি আপোনালোকে আমাৰ হেৰি কৰিছে, আমিও পৰম্পৰাটো পালন কৰি আছোঁ, যিহেতু আমাৰ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে সৰস্বতী মাক পূজা কৰা হয় পাৰ্টিকুলাৰ এটা দিনত। তো সেই দিনটোত আমি সৰস্বতী পূজাখন পাতিম, আপোনালোকে ইনিচিয়েটিভ, আমি নাজানো বিশেষকৈ কামখিনি কেনেকৈ কৰিব লাগে, আপোনালোকে ইনিচিয়েটিভ লৈ পেলাই আগবঢ়াই লৈ যাওক। সেইটোতো কৰিব পাৰে তেখেতসকলে, সেইটোতো কৰা নাই। তো যদি সেইটো কৰা নাই, আমি কিয় খ্ৰীষ্টমাছ পালন কৰি আছোঁ? মই খ্ৰীষ্টমাছ পালন কৰা বাধা কৰা নাই, মই ঈদ পালন কৰা বাধা কৰা নাই, আমি সদায় ধৰ্ম নিৰপেক্ষ। কিন্তু পাৰ্টিকুলাৰ এটা ছেক্টৰৰ কাৰণে, এটা মানে হিন্দুৰ ক্ষেত্ৰত যে বাধা আহে, বাকী ক্ষেত্ৰত কিয় বাধা নাহে? মই বাধা অহাৰ কথা ক'ব যোৱা নাই, চৰি, বাধা বুলি কোৱা নাই, অকল হিন্দু ক্ষেত্ৰত বাধাটো কিয় হয়? বাকী হিন্দুটো পালন কৰাত তেখেতসকলৰ অসুবিধা কি আছে? সৰস্বতী পূজাখন পালন কৰাত কি অসুবিধা আছে? আমি হিন্দুখিনিয়ে যদি খ্ৰীষ্টমাছটোক পালন কৰিব পাৰোঁ, আমি নাজানো, তো আমি শিকি লৈছোঁ, তেখেতসকলে যেনেকৈ কৈছে শিকি লৈছোঁ, ঠিক তেনেদৰে তেখেতসকলেওতো এটা দিনৰ কাৰণে সৰস্বতী পূজন পালন কৰিব পাৰে। ইয়াত ভুল কাৰ আছে? তো তেখেতসকলে সেইখিনি কাম কিয় কৰিব নোৱাৰে? আজি আমাক যদি কয় বোলে আমি ছেকুলাৰ নহয়, আমি অমুক হয়, আমি কমিউনেল হয়, তো এই ক্ষেত্ৰত কমিউনেল কোন হয়? আমি হিন্দু সমাজখন নে তেখেতসকল কমিউনেল? তেখেতসকলেও সেইটো কাম কৰিব পাৰিলে হয় ন। শিক্ষা এটা মন্দিৰ বুলি কওঁ ন আমি। তো শিক্ষা মন্দিৰটো যেতিয়া আমি শিক্ষা অনুষ্ঠান এটাত আমি সৰস্বতী মাক, আমি ভাৰতবৰ্ষত হওক বা আমি অসমত হওক, আমি হিন্দুখিনিয়ে সদায় দেৱীক বিদ্যাৰ অধিষ্ঠাত্ৰী বুলি পালন কৰোঁ। তো আমি খ্ৰীষ্টমাছটো সেইখন স্কুলত উদযাপন কৰি আছোঁ, তো আপোনালোকে এইটো উদযাপন কৰকচোন, কিয় কৰিব নোৱাৰে? একচুৱেলি ভুল আমাৰ মানে হিন্দু মানুহখিনিৰ বা আমাৰ মানুহখিনিৰ ভুল। আপোনালোকে এপ্ৰ'চ কৰক ন, আপোনালোকৰ ষ্টুডেণ্টখিনি তাতে পঢ়িছে, আপোনালোকে এপ্ৰ'চ কৰক যে ইয়াতো সৰস্বতী পূজা পাতক, খ্ৰীষ্টমাছ নাপাতো বুলি কোৱা নাই, তেখেতসকলৰ ধৰ্ম, তেখেতসকলৰ কালচাৰ, তেখেতসকলে পাতক, যেনেকৈ কৰে বাট সৰস্বতী পূজাখন পাতক। সেইটোতো কৰিব পাৰে ন, সেইটো কৰাত কি আপত্তি আছে? মই কোৱা নাই নহয় আপোনালোকে নিজৰ পকেটৰ ধন খৰচ কৰি পেলাই সৰস্বতী পূজা পাতক। আমাৰ ষ্টুডেণ্টখিনি কওক, 10-20 30 টকা যোগ কৰি পেলাই গাৰ্জেনখিনি সৰস্বতী পূজা পাতিব নহয়, বহুত ডাঙৰ লেভেলত পাতিব নোৱাৰে, এটলিষ্ট ধৰ্ম নিৰপেক্ষতাটো বুজাওক ন ষ্টুডেণ্টখিনিক। তো আপোনালোকে ষ্টুডেণ্টখিনিক কি কৰি আছে যে খ্ৰীষ্টমাছটোক আপোনালোকে প্ৰাধান্য দি আছে, সৰস্বতী পূজাটো মেটাৰ নকৰে কিন্তু আপোনালোকৰ কাৰণে, কিন্তু আপোনালোকে ব্যৱসায় কৰি আছে অসমত, আপোনালোকে ব্যৱসায় কৰিছে হিন্দু ষ্টুডেণ্টখিনিক লৈ পেলাই, আৰু পিছত আপোনালোকে আমাক কৈ আছে আমি ছেকুলাৰ নহয়, আমি কমিউনেল হয়। একচুৱেলি কমিউনেল কোন? আমি নে আপোনালোক? বা কোনো ধৰ্মক মই তুচ্ছ তাচ্ছিল্য কৰা নাই, সকলো ধৰ্ম সমান বুলি মই আজিও ভাবোঁ, কিন্তু কিছুমান ক্ষেত্ৰত আমাৰ গাত লাগে। আজি কিয় সৰস্বতী পূজা তেখেতসকল নকৰে? আমি খ্ৰীষ্টমাছটো কেতিয়াও পালন কৰোঁ বুলি কোৱা নাই, আমি পালন কৰোঁ। মোৰো বহুত বন্ধু বান্ধৱী আছে খ্ৰীষ্টান হয়, তেখেতসকলৰ লগত মই নিজে গীৰ্জাত গৈছোঁ, তেখেতসকলক সন্মান জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। এতিয়াও মই খ্ৰীষ্টমাছৰ দিনাখন তেখেতসকলক কথা পাতোঁ, মই সময় মিলাব পাৰিলে মই তেখেতসকলৰ সেই গীৰ্জাটোত যাওঁ, ঠিক আছে। তো মই শ্ৰদ্ধা কৰোঁ, প্ৰত্যেকটো ধৰ্মক মই শ্ৰদ্ধা কৰোঁ, মই বুলি নহয়, মেক্সিমাম আমাৰ অসমীয়া হিন্দু মানুহে শ্ৰদ্ধা কৰে। কাৰণ সেইকাৰণে আপোনাৰ চাব, আমাৰ গুৱাহাটীত যিটো আমাৰ পাণবজাৰত গীৰ্জা আছে, গধূলি সিদিনাখনৰ দিনত বহু অসমীয়া বা হিন্দু ল'ৰা ছোৱালী তাতে যায়। কিয় যায় জানেনে? একচুৱেলি উদযাপন কৰিব যায়। আমি যে ধৰ্ম নিৰপেক্ষতা মানুহ, আমি সেইটো উদযাপন কৰোঁ তাতে।
আমি উদযাপন কৰোঁ, আপোনালোকৰ সুখত সুখী হওঁ, আপোনালোকৰ দুখত দুখী হওঁ, কিন্তু আমি যিটো সকলোকে সমানে আঁকোৱালি লৈ পেলাই আমি যিটো আগবাঢ়িব বিচাৰোঁ, আপোনালোকে কিন্তু নিবিচাৰে বুলি মই ভাবটো হয়। যদি বিচাৰিলে হয় আপোনালোকে সৰস্বতী পূজাখন কৰাত আপোনালোকৰ কোনো অসুবিধা হ'ব নালাগিছিলে বুলি মই ভাবোঁ, কিন্তু আপোনালোকে নকৰে। কথাটো তেনেকুৱা ন। তো আপোনালোকেও তো পথটো প্ৰদৰ্শন কৰক ন, আপোনালোকেও দেখাওক যে ভাৰতবৰ্ষত মানুহৰ যেনেকৈ ছিষ্টেম হয়, যেনেকুৱা ধৰ্ম নিৰপেক্ষ বুলি ভাৰতৰ মানুহখিনিয়ে কয়, আমি গোটেইখিনিহে আমি একলগ হৈ কাম কৰিব লাগে। আমি সৰস্বতী পূজাও পাতিম, আমি খ্ৰীষ্টমাছো পাতিম, আমি ঈদো উদযাপন কৰিম, আমি বুদ্ধ ধৰ্মৰো পাতিম, শিখসকলৰো পাতিম, গুৰু নানককো আমি শ্ৰদ্ধা কৰোঁ। চবকে কৰক ন শ্ৰদ্ধা, চবকে সমান চকুৰে চাওক ন। নিজৰটো ডাঙৰ বাকীটো সৰু সেইটোতো কথা নহয়। যীশুখ্ৰীষ্টতো কোৱা নাছিল সকলো সমান বুলি কৈছিলে, আমাৰ হিন্দু ধৰ্মতো কোৱা নাই। ধৰ্ম আমি এটাই, সেইটোৱে আমি কওঁ। আমিহে ভাগ ভাগ কৰি আছোঁ, হিন্দু মুছলিম খ্ৰীষ্টান ইছাই আমিহে ভাগ কৰি আছোঁ ন। আমি যিহেতু সকলোকে আঁকোৱালি লৈ পেলাই কাম কৰি আছোঁ, তো আপোনালোকেওতো কৰক ন সেইটো কাম কৰাত আপোনালোকৰ কি অসুবিধা আছে? একোতো অসুবিধা নাই সৰস্বতী পূজাখন উদযাপন কৰাত, নকৰাত। উদযাপন কৰাততো অসুবিধা নাই, খ্ৰীষ্টমাছটো উদযাপন কৰি আছে। আৰু আমাৰ গাৰ্জেনখিনিক কওঁ, আপোনালোকে এপ্ৰ'চ কৰক, সেইকেইখন স্কুলত আপোনালোকে এটলিষ্ট এপ্ৰ'চ কৰক। আপোনালোকক মই এইটো বাধা দিয়া নাই যে আপোনালোকে খ্ৰীষ্টানৰ খ্ৰীষ্টমাছ দিনাখন আপোনালোকে তেখেতসকলক সমৰ্থন নকৰিব, কৰক। আপোনালোকে ষ্টুডেণ্টখিনিক তেনেকুৱাকৈ, কাৰণ কালচাৰটো আমি জানিব লাগে। ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতা ষ্টুডেণ্টে শিকিব লাগিব। কিন্তু সেইটো তেখেতসকলক এইটোও কওক যে আপোনালোকৰ যেনেকৈ আমি পালন কৰিছোঁ, আপোনালোকে কিন্তু সৰস্বতী পূজাটো আপোনালোকে পাতক। ৰিকুৱেষ্ট কৰক, মই কোৱা নাই যে খংৰ আগত গৈ পেলাই বোলে নাই পাতিবই লাগিব, কিবা কৰিব লাগিব। আপোনালোকে ৰিকুৱেষ্ট কৰক, তাৰপিছত যদি নাপাতে তাৰপিছত ব্যৱস্থা লওক না আপোনালোকে। আৰু তেখেতসকলে আমাৰ ইয়াতে ব্যৱসায় কৰি আছে ন, আমাৰ পইচাৰে ব্যৱসায় কৰি আছে ন। তো তেখেতসকলে আমাৰ কালচাৰটোক দেখুৱাত তেখেতসকলে উদযাপন কৰা আপত্তি কি আছে? আমি যিহেতু তেখেতসকলেও কালচাৰ উদযাপন কৰিছোঁ, আপোনালোকেও আমাৰ কালচাৰটো উদযাপন কৰক ন। তেতিয়াহে আমি ধৰ্ম নিৰপেক্ষ বুলি ক'ব পাৰিম। কিন্তু আমি ছেকুলাৰিজিমৰ কথা কৈ আছোঁ, আমি ছেকুলাৰ হ'ব লাগে, কিন্তু সকলোৱে ছেকুলাৰ নহয়। বস্তুবিলাক তেনেকুৱা ন। তো নলবাৰীত যিটো ঘটনা ঘটিছে সেইটো গৰিহণা, আমি সেইটোক কেতিয়াও আমি মানে সেইটোক আমি কেতিয়াও একচেপ্টে নকৰোঁ, বা সেইটোক কেতিয়াও আমি মানে সমৰ্থন নকৰোঁ যে তেখেতসকলে এনেকুৱা কৰিছে, কেতিয়াও কৰিব নাপায়। চবৰে এটা এটা দিন থাকে। আমাৰ বিহুটো, আমাৰ পূজাখন যেনেকুৱা আমাৰ কাৰণে বহুত উৎসৱ এটা, তেখেতসকলৰ কাৰণে সেইটো উৎসৱ। মুছলিমখিনিৰ কাৰণে ঈদটো এটা উৎসৱ, বৰদিনটো খ্ৰীষ্টানখিনিৰ কাৰণে উৎসৱ, তেখেতসকলে উদযাপন পালন কৰক, তেখেতসকলে উদযাপন পালন কৰক। কিন্তু এইটো হ'ব নালাগে যে ধৰ্মৰ নামত গৈ পেলাই সেইটো উচ্ছেদ কৰা বা তাত ভাঙি পাতি দিয়া, এইবিলাক কৰা মই ভাল নাপাওঁ। কিন্তু এইটোও ক'ব বিচাৰোঁ যে আপোনালোকে নিজৰ সেই বিদ্যালয়খনত সকলো ধৰ্ম সমান প্ৰাধান্য দিয়ক। ঈদৰো প্ৰাধান্য দিয়ক, খ্ৰীষ্টমাছকো প্ৰাধান্য দিয়ক, ঠিক তেনেদৰে আমাৰ সৰস্বতী পূজাখনকো প্ৰাধান্য দিব লাগিব। আৰু এইটো হ'ব লাগিব। আৰু এইটোৰ কাৰণে মেইন দায়িত্ব গাৰ্জেনখিনি আছে। টকা আছে কাৰণে কনভেণ্ট স্কুল, মিছনাৰী স্কুলত পঢ়াইছোঁ সেইটো কথা নহয়, শিক্ষা লওক, কিন্তু আমাৰ কালচাৰটোক আমাৰ গাৰ্জেনখিনিও ধৰি ৰাখিব লাগিব। এইখিনিয়ে মোৰ ক'বলৈ, মোৰ মনোভাৱ এইটো একচুৱেলি। তো আপোনালোকে কি কয় জনাব, ধন্যবাদ।